মন্দিৰৰ পৰা ওলাই আমি এটা বেলেগ এটা জেগালৈ গৈ আছোঁ ক'ত গৈ আছোঁ দেখুৱাই আছোঁ সকলো তো ভিডিঅ'টো চাই থাকিব এইটো ন ইয়াতে পাঁচটা বাবাজি আছে বহুত পুৰণা ইয়াতে জোতাধাৰী একদম ইমানজন ডাঙৰ হয় বাবাজি আছে কোনোদিনে ইয়াতে মোক মানিলে এইফালে আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি ক্ষেত্ৰ এতিয়া গৈ আছোঁ আমি নামেৰিলে আৰু তাত গৈ সকলোবোৰ দেখুৱাই আছোঁ তো ভিডিঅ'টো চাই থাকিব এতিয়া মিছন চাৰিআলি আমি পাৰ হৈ আহিলোঁ আৰু এই ৰাস্তাটোৰে ডাইৰেক্ট নামেৰি যাব পাৰি তো এতিয়া আমি নামেৰিলে যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু সেনেদৰে আহি এয়া আমি তেজপুৰ এয়াৰপৰ্টো পাৰ হৈ আহিলোঁ তো এতিয়া গৈ আছোঁ নামেৰিলে তো আপোনালোকেও ভিডিঅ'টো শেষলৈ চাই থাকিব এয়া আহি হলেশ্বৰ মন্দিৰৰ পালোঁ কিন্তু দেৰি হ'ব বুলি যোৱা নহ'লগৈ আৰু এয়া দেখিছেনে বতৰটো ইমান ক'লা হৈ আহিছে কি যে হ'ব আমাৰ নামেৰি যোৱা আশাত পানী পৰি গ'ল এয়া দেখিছেনে গাইজ বৰষুণ ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া আৰু নামেৰি ক'ত যোৱা হ'ব তথাপিও আমি অকণমান আগবাঢ়ি গৈ চাম যদি বৰষুণ নাপাওঁ তেতিয়াহ'লে নামেৰি নিশ্চয় যাম আৰু আপোনালোককো ভিডিঅ'বোৰ দেখুৱাম তো ভিডিঅ'টো চাই থাকিব এইফালে ন যোৱা নাই বৰষুণৰ কাৰণে আমাৰ নামেৰি যোৱা আৰু নহ'লগৈ তাৰ পৰা আমি ঘূৰি আহিলোঁ আৰু এতিয়া গৈ আছোঁ আমি দেৱীসিং ঘাটলৈ আৰু দেৱীসিং ঘাটৰ পৰিৱেশটো দেখুৱাই আছোঁ আৰু এতিয়া আমি দেৱীসিং ঘাটৰ ফালে সোমাই আহিলোঁ এয়া দেখিছেনে চাইমনে পাপাকৰ লগত গৈ আছে আৰু মই কৰি আছোঁ ভিডিঅ' আপোনালোকক দেখাবলৈ আৰু এয়া চাওক ইমান ধুনীয়া পৰিৱেশ খুব ভাল লাগিছে গৈ ওপৰত শব্দ হৈ আছে ন পাৰ্ক কৰিব পাৰে আৰু দেৱীসিং ঘাটৰ পৰিৱেশটো সঁচাকৈ মোহনীয় ক'ব গ'লে এয়া দেখিছেনে সন্ধিয়া টাইমত কিমান মানুহ ভৰি আছে ইয়াতে শিশুৰ পৰা ডাঙৰলৈকে সকলোৱে আছে দেখিছেনে আৰু ইয়াত বহিবলৈ ইমান ধুনীয়া ডাঙৰ ডাঙৰ গছ আৰু বেঞ্চবোৰ আছে খুব ধুনীয়া পৰিৱেশ এটা যদি অহা নাই ইয়াতে এবাৰ নিশ্চয়কৈ আহিব ময়ো এইবাৰ প্ৰথম আহিছোঁ আহি খুব সঁচাকৈ বহুত ভাল লাগিছে আৰু এবাৰ আহিবলৈ চেষ্টা কৰিম আমি দেৱীসিং ঘাটৰ পৰা ওলাই আহিলোঁ কাৰণ বৰষুণ দিব চাগে ইয়াতো সেইটো কাৰণে সোনকালে ওলাই আহিলোঁ আৰু সেইফালে চলি আছে কিবা চিৰিয়েল নে ফিল্মত নাজানো শ্বুটিং চলি আছে এইফালে দেখিছেনে এয়া পাপাকে চাইমনক দেখাই আছে আৰু এনেদৰে দেৱীসিং ঘাটৰ শ্বুটিং চাই আমিও ঘৰলৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু দেৱীসিং ঘাটৰ পৰা ওলাই আহি আমি এটা এনেকুৱা জেগা পাই গ'লোঁ এয়া দেখিছেনে সকলোবোৰ গাড়ীয়ে ইয়াত এনেকৈ হেডলাইট জ্বলাব লগা হৈ গ'ল কাৰণ ইয়াত ইমানেই আন্ধাৰ আছিলে এয়া দেখিছেনে আৰু এই জেগাটো চাগে পৰ্বতীয়া নে কি মই ইমান ভালকৈ নাজানো যদি কোনোবাই জানে মোক কমেণ্ট কৰি জনাব এয়া দেখিছেনে ইমান আন্ধাৰ আৰু আন্ধাৰ হোৱাৰ কাৰণটো হ'ল ইয়াত ইমানেই বাঁহ গছ আছে সেইকাৰণে ইয়াৰ আধাটোমান ৰাস্তা মানে আন্ধাৰ আৰু এনেদৰে আমি আন্ধাৰ ফালি এয়া পোহৰৰ ফালে গতি কৰিলোঁ মানে আমি আমাৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু আজিৰ এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয়কৈ জনাব আৰু নতুনকৈ যদি মোৰ এই চেনেলটো কোনোবাই চাই আছে তেতিয়াহ'লে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰিব এতিয়া আমি ঘৰ আহি সোমালোঁ আৰু এইখিনিতে ভিডিঅ'টো আজি শেষ কৰিম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম আৰু যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰিব আৰু সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে তেতিয়াহ'লে আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ